নমস্কাৰ মই আছোঁ বৰ্তমান অসমৰ কোকৰাঝাৰ জিলাত কোকৰাঝাৰৰ ৰিজনেল এগ্ৰিকালচাৰ ৰিচাৰ্চ ষ্টেচন ইয়াতে মোৰ শ্ৰীমতী তেখেত কৰ্মৰত মই এটা বিশেষ কথা দেখুৱাবৰ কাৰণে আপোনালোকৰ ওচৰলৈ আজি এই ভিডিঅ'টো লৈ আহিছোঁ। আচলতে হঠাৎ মোৰ ইয়াতে ৰিচাৰ্চ ষ্টেচনটোৰ ইয়াতে মই খেতি পথাৰতে আছোঁ, বিভিন্ন ধৰণৰ খেতি ইয়াতে চলি আছে আৰু এই খেতিত থাকোঁতে মই কৃষকসকলে সন্মুখীন হোৱা এটা সমস্যাৰ সমাধান এটা দেখাৰ দৰে লাগিলে, বস্তু এটা দেখা পালোঁ, সেইটোকে আপোনালোকক জনাবৰ কাৰণে আচলতে ইয়ালৈ আহিছোঁ। মই যিটো ইয়াতে ফাৰ্মত আছোঁ, এই ফাৰ্মটো আপোনালোকে দেখা পাইছে, পৰ্চ' মিলেটৰ আচলতে এটা ৰিচাৰ্চ ট্ৰায়েল প্ৰচেছ কৰি আছে ইয়াতে কাল্টিভেশ্যন, আৰু ডক্টৰ কামেশ্বৰ দাস তেখেত বৰ্তমান ইয়াতে প্ৰিন্সিপাল চাইণ্টিষ্ট হিচাপে আছে। তেখেতে এই খেতিটো কৰিছে মিলেটৰ। মই আপোনালোকক অকণমান পথাৰখন দেখুৱাইছোঁ। ইয়াতে আচলতে সমস্যা এটা হয়, আমাৰ প্ৰায় কিছুমান খেতিত দেখা যায় সৰু সৰু যদি গুটি কিবা শস্যৰ খেতি কৰা যায়, তেতিয়া প্ৰায় চৰাই বা এনেকুৱা ধৰণৰ পশু পক্ষী বিভিন্ন ধৰণৰ আক্ৰমণ চলা দেখা যায়। আচলতে বহুত বেছি পৰিমাণত চৰাই যদি গুচি আহে, সেই গুটিসমূহ খাই পেলাই খেতিৰ অনিষ্ট সাধন কৰে। তো আমিতো চৰাইখিনি মাৰি পেলাব নোৱাৰোঁ, সেইটো আমাৰ মনে নকয় বা সেইটো আইনসন্মতও নহয়। গতিকে সেই চৰাইখিনিৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰে তাৰ এটা খুব সুন্দৰ উপায় তেখেতে আৱিষ্কাৰ কৰিছে। আপোনালোক সকলোৱে দেখা পাইছে মোৰ পিছফালে এইখন খেতিৰ পথাৰখন আছে মিলেটৰ, আৰু তাতে ইমান সুন্দৰকৈ এই বগা বগা যিবোৰ আপোনালোকে দেখা পাইছে, সেইটোৱে আচলতে পদ্ধতিটো তেখেতে অৱলম্বন কৰিছে। ইয়াত আচলতে কি কৰিছে, খুঁটা পুতি পেলাই এনেকৈ আপোনালোকৰ প্লাষ্টিকৰ ৰছী, এই প্লাষ্টিকৰ ৰছীত পলিথিন বান্ধি বান্ধি দিছে। আমি যিবোৰ নৰ্মেলি ইউজ কৰি থকা পলিথিন, এই পলিথিনসমূহ এনেকৈ বান্ধি বান্ধি দিছে, আৰু এই পলিথিনবিলাক ৰছীডালতে গাঁঠি গাঁঠি দিছে এটা নিৰ্দিষ্ট দূৰত্বৰ মূৰে মূৰে, আৰু সেই পলিথিনসমূহে বতাহ পাই আছে। আপোনালোকে সকলোৱে দেখিছে কেনেকৈ পলিথিনবিলাক উৰি আছে, আৰু উৰি থাকোঁতে খুব ধুনীয়াকৈ শব্দ হৈছে। পলিথিনবোৰত বতাহ সোমাই ফুলি গৈছে আৰু লগতে শব্দও হয় আৰু ধুনীয়াকৈ হিলি থাকে। এই বস্তুটোৰ কাৰণে চৰাই আচলতে ইয়ালৈ আহিবলৈ সক্ষম হোৱা নাই, আৰু প্ৰথম অৱস্থাত খুব বেছি চৰাই পৰিছিলে বুলি গম পালোঁ, আৰু পিছত এই পলিথিনসমূহৰ ব্যৱহাৰৰ জৰিয়তে তেখেতে চৰাইৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হৈছে। গতিকে যদি কোনোবা আপোনালোকে এনেকুৱা খেতি কৰিছে য'ত এনেকুৱা ধৰণৰ কিবা সমস্যাৰ সন্মুখীন হৈছে, তেতিয়াহ'লে এই পদ্ধতিটো আপোনালোকে অৱলম্বন কৰিব পাৰে। চাওক কি ধুনীয়াকৈ সুন্দৰকৈ তেখেতে এই ব্যৱস্থাটো কৰি ৰাখিছে, এনেকৈ খুঁটি মাৰি মাৰি পেলাই পলিথিন বান্ধি দিছে। আৰু এটা বস্তু ইয়াতে আপোনালোকক দেখুৱাব বিচাৰিছোঁ, আমাৰ বিভিন্ন পোক পতংগই কেতিয়াবা এনেকুৱা খেতিসমূহত অনিষ্ট কৰা দেখা যায়। তো আপোনালোকে মন কৰিব, ইয়াতে এটা এই যিটো খুঁটা আছে, খুঁটাটোত এটা বস্তু আছে। ইয়াতে এই পলিথিনত এনেকৈ ফুটা প্লাষ্টিক ফুটা এটা তেওঁলোকে চুটি আকৃতিৰ বস্তু এটা আছে। এইটোৰ বিষয়ে মোৰ শ্ৰীমতীয়ে আপোনালোকক ভালকৈ কৈ দিব। নমস্কাৰ, এইটো হৈছে ফেৰমন ট্ৰেপ। ফেৰমন ট্ৰেপ মানে কি, ইয়াত এটা ইনচেক্টটো, আমাৰ আক্ৰমণকাৰী যিখিনি পতংগ থাকে, তাত এটা সেই পতংগটোৰ লিয়ৰ, অৰ্থাৎ এই যিটো ওপৰ অংশ থাকে তাত তাৰ লিয়ৰটো লগাব পাৰি। এতিয়া এইটো লগোৱা আছে বাবে খুলি পেলাই দেখুৱাব নোৱাৰিম। তেতিয়া কি হয়, আমাৰ এতিয়া ধানত যেনেকৈ ষ্টেম বৰা বা মজা খোৱা পোক থাকে, সেই মজা খোৱা পোকটো মাইকী পতংগখিনি মতা পতংগখিনি আকৰ্ষণ কৰিবৰ কাৰণে মতা পতংগটোৰ এটা লিয়ৰ ইয়াত লগোৱা থাকে। তেতিয়া কি হয়, সেই পোকটো ইয়াৰ প্ৰতি আকৰ্ষিত হয়, তাৰপিছত ইয়ালৈ আহি পেলাই ইয়াত সোমাই যায়। আৰু ইয়াত দেখিছে আপোনালোকে, ইয়াতো কিছুমান পতংগই এইখিনি সোমাই আছে, দেখিছেনে এইখিনি। এতিয়া ইয়াতে কি হয়, যিটো শস্য থাকে সেই শস্যটোৰ পৰা আমি এফুট ওপৰত এই যিটো ফেৰমন ট্ৰেপ সেইটো আমি ইনষ্টল কৰিব লাগে। আৰু কৰাৰ পিছত কি হ'ব, আমি লিয়ৰটো এই ঢাকনখনত অকণমান ৰাবাৰৰ নিচিনা থাকে, সেই ৰাবাৰৰ নিচিনাটো ইয়াত আমি লগাই দিব লাগে। আৰু লগোৱাৰ পিছত আমাৰ কি হয়, ইয়াত অকণমান পানীও দি ল'ব পাৰে। পানীটো দি ল'লে কি হয়, ইয়াতে পতংগখিনি সোমাই যায়, উৰিব নোৱাৰে। এনেও উৰিব নোৱাৰে বাৰু, কিন্তু পানীটো দিলে একেবাৰে উৰিব নোৱাৰে, আৰু ইয়াৰ পৰা কোনো ফুটা কৰি ওলাই যোৱাৰ কোনো চান্স নাথাকে। এইটো আপোনালোকে দেখিছেই, তলত এনেকৈ গাঁঠি এটা দি ল'ব লাগে। ইয়াতে এটা ৰাবাৰ এটা আহে, আৰু এই ৰাবাৰটো বান্ধি পেলাই এনেদৰে আমি ইনষ্টল কৰি থ'ব লাগে। এতিয়া ইয়াতে যিখিনি পতংগ দেখিছে, ষ্টেম বৰাৰ আহিছিল, ইয়াত আমাৰ ষ্টেম বৰাৰৰ লিয়ৰটো আছে। সেই লিয়ৰটো থকাৰ কাৰণে
ইয়াত কিছুমান ষ্টেম্পৱাৰৰ মতা পতংগখিনি আহি ইয়াতে সোমাইছেহি গতিকে গম পাইছে দুটা উপায় এইটো ফেৰমন ট্ৰেপৰ কথা খুব সম্ভৱ আপোনালোকে বহুতে জানেই বিভিন্ন ভিডিঅ'ত পাই আছোঁ কিন্তু এই পলিথিনৰ যিটো নিয়ম আমাৰ আগতে কেছেটৰ ৰিল দিয়া হয় কেতিয়াবা সুৰ সুৰ বতাহ চৰাই বুলি আমি এনেকুৱা মূৰ্তি এটা বনাই ৰাখি থওঁ খেৰৰ গতিকে সেইবিলাকৰ উপৰিও মানে এইটো এটা খুব প্ৰেক্টিকেল পদ্ধতিৰ নিচিনা লাগিছে যদি কাৰোবাৰ এনেকুৱা সমস্যা হয় আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব গতিকে সেইটোৱে জনালোঁ আৰু বাকী এয়া আমাৰ পথাৰখন হৈছে ইয়াৰ এগ্ৰিকালচাৰ ৰিচাৰ্চ ষ্টেচনৰ খেতিৰ পথাৰখন সকলোৱে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে ধন্যবাদ থেংক ইউ